সকল ওয়েলকাম টু আ ফ্ৰেছ নিউ এপিসোড অফ মাই ব্লগ আজিৰ ব্লগটোৰ আৰম্ভ অলপ বেলেগ ধৰণৰ হ'ল আমি একচুৱেলি এটা জেগাত আছোঁ বিৰাট ধুনীয়া জেগা বিৰাট একদম নেচাৰৰ মাজৰ জেগা মানে এই জেগাটো আমাৰ যে ইমান ঘৰৰ ওচৰতে আছে আমি মানে জানাই নাছিলোঁ মানে ইমান ধুনীয়া ধুনীয়া জেগা আছে কিন্তু কি কোৱা আমিতো জানাই নাছিলোঁ আপোনালোকক দেখাই আছোঁ বাৰু জেগাটো প্ৰথমতে চিনাকি কৰাই দিওঁ আপোনাৰ যিখিনি মোৰ নতুন ছাবস্ক্ৰাইবাৰ আহিছে তেওঁলোকে নাজানিব পাৰে পুৰণা ছাবস্ক্ৰাইবাৰবিলাকে এনেও জানিবই মোৰ ব্লগত আহিয়ে থাকে অনুভৱ বৰা মই পিণ্টু বুলি মাতোঁ মোৰ ভাইটি হয় মোৰ ব্লগত দেখিয়ে থাকিব মাজে মাজে আৰু তেওঁৰ এটা মানে প্ৰপাৰ্টি এটা আছে এটা টুৰু লভ আছে সেইটো হ'ল ৰয়েল এনফিল্ড হিমালয়ন এই ৰিচেণ্টলি পানী মোৰ মুখ এৰি পেলাই গুচি গ'লি মই বহুত বেয়া পাইছোঁ কিন্তু এনিৱেজ এইবিলাক হৈ থাকে এতিয়া মই নোকোৱাকৈ আহিব পাৰিলোঁ কিন্তু মই কৈ আহিছোঁ এনিৱেজ আপোনালোকক জেগাটো দেখাই আছোঁ বিৰাট ধুনীয়া জেগা এতিয়া বৰ্তমান মেইন কাহানীটো হ'ল যে ইয়াতে কোনো নাই আমি এতিয়া গুগলৰ পৰা ফোন নম্বৰ লৈ পেলাই ফোন কৰিছোঁ তেওঁলোক আহিব তাৰ আগতে আপোনালোকক অকণমান জেগাটো দেখাই দিওঁ চাই লওক মাইণ্ড ব্লয়িং জেগা হয় মাইণ্ড ব্লয়িং আমি লগ পালোঁ চ'ল ভিলেজৰ অ'নাৰক সনি সিংজী তো লগ পালোঁ তেওঁ এতিয়া আমাক অকণমান প্ৰপাৰ্টিটো দেখাব বিৰাট ধুনীয়া পৰিৱেশ বৰ্তমান এতিয়া একচুৱেলি ইয়াতে কোনো নাই মানে কোনো গেছ নাই চ' আমি একদম বিৰাট মজাকৈ একদম বঢ়িয়াকৈ আপোনালোকক দেখাব পাৰিম এতিয়া সনিজী This is amazing. Okay, so ये एक bedroom है. This is yes, good for 4 people at the moment. 2 beds. हाँ. With extra need, I put 2 extra beds. Okay. So अगर यहाँ पे सोना भी है नीचे में, तो आके यहाँ नीचे. I put extra bed है मेरे पास में. I put एक bed यहाँ, एक bed वहाँ. अच्छा. So this is like good family room. हाँ, family room. और मतलब वार्म भी है वेरी मच वार्म रहता है स्पेशियस है बहुत में भी ठंडा रहता है ये वॉल्स पूरे कॉब वॉल है फुल द वॉल्स आर कंप्लीटली ब्रीदिंग कंक्रीट की तरह नहीं है ये पूरा रूम ब्रीथ करता है सर्कुलेशन फुल नाइसली सर्कुलेटेड ऑल डन बाय लोकल्स ओनली और एम्प्लॉयमेंट टू द फार्मर्स टू द विलेजेस ओके आप कहाँ से हो भैया ओरिजिनली मैं ओरिजिनली कलकत्ता से हूँ अच्छा आप यहीं अभी रहते हैं मैं यहीं सेटल्ड हूँ कलकत्ता से मतलब आप बंगाली तो नहीं है नहीं मैं पंजाबी है ना तो আপনি বাংলা বলতে পারেন হ্যাঁ মই বাংলা বলতে পারো তো আমি মইতো মানে কলকাতাত আছিলো আপোনাৰ কমেও 7 বছৰ মান আছিল স্যার কোথায় আমি ছিলাম সল্টলেক সেক্টর 1 এ মোর বাড়ি তো সল্টলেকই হয় সল্টলেকে কোথায় সেক্টর 2 সল্টলেকে সেক্টর 2 যেটা আইসিআইসিআই ব্যাংক দেখেছেন এটা গ্রাস ওপেন আছে তো সল্টলেক সেক্টর যেটা আইসিআইসিআই ব্যাংক ছিল হয় সেটাই আমার অফিস ছিল আচ্ছা তো দিস ইজ বাথরুম ওকে वाओ दिस इज मी दिस इज पिंटू दिस इज सनी जी सो एकदम माइंड ब्लोइंग पूरा नेचर फीलिंग एकदम वाओ दैट्स अ शावर क्या शावर है सनी जी वाह एक दिन नहाने के लिए आएंगे जरूर चेक इन कर लो आज ही हम लोग रह जाएं यहाँ पे सो दिस वाज थोड़ा सा मतलब অকণমান এইটো এটা ৰুম টুৰ নিচিনা হ'ল আৰু অলপ কথাও পাতিলোঁ আমি তো আমি এটা কথা গম পালোঁ যে সনিজী একচুৱেলি পাঞ্জাৱৰ হয় আৰু কিন্তু তেওঁ কলকাতাত আছিলে
तो ये भी एक मतलब दोस्त लोग के साथ अगर आए तो रूम है. This is also big room. बिग रूम. हाँ बहुत बड़ा रूम है ये तो. And this is also good for nice for people. তো আপোনালোক ইয়াত যদি আহে তেনেহ'লে ইয়াতে নিজে ফাৰ্ম কৰা আপুনি নিজে বনায় ন Very much. হা নিজে বনোৱা আপুনি চাগে নিজে বনাই দিব মই নিজেই বনাওঁ নিজে বনাই ন সো অৰ্গেনিক পিজ্জাস অৰ্গেনিক মোমোজ দ্যাটস দ্য মেনু ওকে আপোনালোকৰ মেনু স্ক্ৰীনশ্বট মই দেখাই দিম স্ক্ৰীনশ্বট এটা লৈ की खेती होती है so I try to grow almost anything and everything. I have a lot of fruits with me. This is most of a permaculture project kind of thing. Since flood is a big thing यहाँ पे तो जिसकी वजह से ये highlands हैं. This is one highland, there is another highland, there is another highland. So all the houses are upon the highlands. Okay. This flood में पूरा पानी भर जाता है and I am rowing the boat in the middle. तो फ्लड में हम लोग को एक बार आना पड़ेगा यहाँ पे आप कैसे बोट रो करते हो देखने के लिए तो यहाँ आप 4 साल से हैं जी वैसे तो काफी साल हो गए मुझे आई एम हियर सिंस 2012 तो बोकाखान काजीरंगा ही क्यों काजीरंगा आई एम अ नेचुरलिस्ट बाय प्रोफेशन ओके सो मैं काजीरंगा पहले से बहुत आता रहता था ओके सो सिंस you fall in love with Kaziranga? Fall in love, I would say the biodiversity of the place, the importance of the place, what it holds. Okay. If you ask me, it is a prehistorical land. Okay. Why I say prehistorical land? Because अभी भी हमारे यहाँ पे all over India में मैं बोलूँगा, in fact Asia में बोलूँगा, यहाँ पे जो रकम के जानवर पाए जाते हैं, they are since the dinosaur age. Rhinos तो है ही, साथ में birds भी मिलेंगे आपको. साथ में रेप्टाइल्स भी मिलेंगे और माइग्रेटेड बर्ड्स भी यहाँ पे आते हैं माइग्रेटरी बर्ड्स तो आते ही हैं हमेशा सो ऑल दिस कंबाइनिंग पैक इट्स अ वेरी गुड प्लेस यू नो काजीरंगा इज वेरी गुड प्लेस नॉट मेनी पीपल नो अबाउट तो मुझे मेरे जगह के बारे में आपसे सीख मिल रही है ये तो मेरे लिए बहुत बड़ी बात है यार मतलब बहुत दावा पता है तुम करने आप इतना सारा कुछ जानते हैं यार मतलब आपने तो फिर रह के एक्सपीरियंस हुआ है इतने टाइम से आसुमो sorry for the use of 3 languages আমি 3টা ল্যাঙ্গুয়েজত কথা পাতি আছো হিন্দি ইংলিশ এন্ড আছে so we are really sorry আপোনালোকে বুজি পাই যাব I know you are smart people so सनी जी चलिए और चलते हैं कहीं और तो ভাবক আপোনালোকে কলকাতাৰ পৰা আহি ইয়াত তেওঁ আছে তেওঁ নিজে খেতি কৰিছে নিজে ফল মূলৰ খেতি কৰিছে নিজে সবজি খেতি কৰিছে আৰু আপোনালোকক ইয়ালে যদি আহে তেওঁ নিজে খেতি কৰা বস্তু বনাই খুৱাব হাউ অমেজিং ইজ দ্যাট মাইণ্ড ব্লোয়িং ভাল লাগি গ'ল আহি পেলাই বলক আৰু এতিয়া আপোনালোকক বস্তু দেখাব সনীজিয়ে अच्छा wrap rice under it so you steam it yes you put rice in here kacha chawal you put then you just fold it and then just shove it in the bamboo and then just boil it with the water it's very nice aroma of अच्छा माने बाहत दिया भात बाहर सुंगात दिया भात बोले जेतु सुंगा किंतु टर्मरिक पात दिया बोले माने हालधिर पात हालधिर पात माने तলত আমি যদি এটা খানো এটা কেঁচা হালধি পাই যাম কেঁচা হালধি একদম অর্গানিক কেঁচা হালধি এটো এটা হাতৰ ভিতৰত আমি আহিলো টোটালি মাটিৰে বনোৱা এটো এটা হাত ये माटी भी इसमें जो बनाया है इसमें ना I have used a very different technique I have not used the regular technique that the locals do okay it is very different in terms I have used rice straws inside earth and sand and I made a mortar out of it and then those mortar is slapped and brought up with a bamboo structure inside okay and it withstands the flood the flood water particularly comes to this island इस island में पानी आ जाएगा flood water तो याते আপনার ইমান পানি রুমের ভিতরে হয় ইয়াত পুরো ওয়াটার লগিং হয়ে যায় কিন্তু বাদে মুকে অকল আর সাফা কৰিবলে সো হেতু আপোনাৰ আশিয়ানা নেকি হয় ওকে সো এতিয়া ইয়াতে লোকেলস বিলাক আহি আপোনাক হেল্প কৰে
local villa, more निजे गांव more 18 houses back of me. So I employ only them. They would come, they will help me. Okay. And yeah. 18 ঘৰ মানুহ মানে তেওঁৰ আন্ডাৰত যি মানে তেওঁৰ আন্ডাৰত কাম কৰে তেওঁলোকৰ ঘৰৰ মানুহবিলাকে আহি পেলাই তেওঁক হেল্প কৰে এই ভেজিটেবলছ বিলাক তাৰ মানে আপোনাৰ উগাবলৈ বা খেতি কৰা যেটো কয় रोज फ्रूट करके होता है वो भी हुआ नहीं है, it will come इधर में उसका भी पेड़ है. And then of course I have mangoes also, so during summer I eat a lot of mangoes. And then lot of flowering, and mostly I look forward to plant only those plants that are edible. I make concussion tea out of it. And then I drink this. It is very nice. This one? Yeah, the hibiscus. Yes. Okay. The white hibiscus. White hibiscus. Okay. So this keeps on flowering throughout the year. 12 months you will see flowering. It will never come down. So এই hibiscus যেটো ফুল ইয়াৰ পৰা চাহ বনায় কি বোলে কনকাশন টি Yes, you have to boil it and then you can drink it. Okay. It's like a herbal tea, right? It's a herbal tea. মানে green tea নিচিনা নেকি? Green tea. Now কি হয় না যদি মই বলি টি তো টিতে অকল না ক্যাফেইন প্রোডাক্ট হয় আর গ্রিন টি ক্যাফেইন থাকে এই সব বস্তুতে নাই থাকে একদম পিওর আছে আর এটু আপনার বডিতে অকল বেলেগ হিসাবে আপনারকে কাম করে বুজিলো ইন্টারেস্টিং তো এইবিলাক ইয়াত যেটো আপোনালোকে দেখি আছে এইবিলাক খেতি হৈ আছে শাক পাচলি বিভিন্ন ধৰণৰ আলু হৈ আছে ইয়াতে কপি হৈ আছে ইয়াতে ওয়াটারমেলনৰ খেতি হয় তেওঁ কলে কি हो रहा है गार्लिक भी हो रहा है उधर पे গার্লিক some garlic here if you can see all these are garlic এটো নহৰু খেতি হৈ আছে this is green peas গ্ৰীন পিজ মানে মটৰ এটো মটৰৰ খেতি হৈ আছে আৰু ইয়াত কি দিয়া আছে সানিজি আছে ব্রকলি আছে এটো ব্রকলি হয় ওকে ব্রকলিও আমাৰ ইয়াত হৈ আছে হা ডাঙৰ ব্রকলি হেটো it's the big one হেটো ডাঙৰ ব্রকলি আৰু ইয়াত এটো ধানৰ এটো কিয় দিয়া হৈছে ইয়াতে এটো দিয়া হৈছে बिकॉज मुझे वीडिंग नहीं करनी पड़े मतलब इसमें ना उल्फिजुल के कुछ भी घास नहीं उग जाए और नाइसली সো এইবিলাক খেৰবিলাক দি দিয়া হৈছে কাৰণ ভিতৰৰ যিবিলাক তাৰ মানে সৰু আপোনাৰ পুলিবিলাক গুজি যায় সেইবোৰ যাতে নগজে আৰু এটো যেতিয়া এটো মানে গলি যেতিয়া যায় তেতিয়া মানে মাটিটো তাৰ মানে বহুত সাৰুৱা হৈ যায় মানে বহুত সাৰ হৈ যায় সো ইটস ऑसम टेक्निक ये चावल का स्ट्यू अच्छा ओके हाँ खैर तो हो गया जो छत में लगाते हैं हाँ इसको क्या बोलते हैं पुराल ये दिस इज पुराल आसामीस में धान हाँ अच्छा धाने पुराल होते हैं धानर पुराल বুলি যে কয় ওকে মই না জানো এনিওয়েজ তো চাউলটো ৰেডি হৈ আছে এটো এটা কুটিব লাহেকে আচ্ছা সানিজি ইয়াত আৰু আপোনাৰ লগত কোন থাকে ইয়াতে মই থাকো মোৰ দুখানা ডগস আৰু মোৰ একটা স্টাফ okay so you are not married right now no okay so are you thinking of getting married no to a Assamese girl at the moment I don't know but God knows janma mitru vivah kone jane janma mitru okay so should I ask you I don't know how old are you right now I'm in my 30s okay time to get married boy so etu eta watermelon duta asile bole eta dada saida asile dada eta khai dile tiyo ekita tiyo sao kiman dangor tiyo camera dhoribo par nai মই যদি ভালকে this is my last year ka harvest ka seed okay so মানে গুটি বিলাক শুকাই পেলাই আপুনি আকো হেতুক মানে থৈ দিয়ে থৈ পেলাই আকো আপুনি হে গুটিটো ৰুই দিয়ে next year I don't go and take it out from the market okay you keep on circling my own product own seeds yes मतलब आप अपने seeds खुद बनाते हो बचा के मैं उसको फिर जनरेट न्यू प्लांट उसी से मैं करता हूं अच्छा ओके सो মাছৰ তেলেৰে মাছ ভাজা বুলি কয় অসমীয়াত মাছ আছে ইয়াতে মাছ আছে সো আমি এটা পুখুৰী চাম আমি এতিয়া তো এটো হল আমাৰ সানিজিৰ পুখুৰী ইয়াতে তেওঁ বলে নিজে মাছও মাৰে কি মাছ আছে ইয়াতে মোৰ আপুনি পাব শোল মাছ ৰৌ বাহু কিবা আছে নেকি বাহু আছে ৰৌ নাই সিলগৰি আছে নেকি নাই সিলগৰি নাই ৰূপচন্দা তো চালানি হৈ গ'ল ইয়াতে সব লোকাল মাছ আচ্ছা লোকাল মাছে পোৱা যায় মানে কিমান মান হ'ব ইয়াতে মাছ মানে কেটা প্ৰজাতিৰ মানে হ'ব অলমোষ্ট
7 to 8, yeah. 7 to 8 There are crabs প্ৰজাতিৰ also, there are shells also. কেকুৰাও আছে Mussels जो बोलते हैं. হা 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 কেকুৰা আছে আৰু এই মিছা মাছ मिसा माछ नहीं, ऐसे गोल गोल मसल्स नहीं होते हैं. Snail ones. snails अच्छा 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 वो भी हैं. muscles yes বুজিছো Body scrubber once it dries out. বুজিলো So I'm gonna. এইটো আমাক সৰুতে যেতিয়া মাহঁতে গা ধুৱাইছিলে এইটো যেতিয়া বস্তু শুকাই যায় তেতিয়া প্লাষ্টিকৰ নিচিনা হৈ যায় আমি যিটো স্ক্ৰাব ইউজ কৰো সেইটো এইটো নেচাৰেল স্ক্ৰাব এইটো মানে মই দেখিছোঁ যিসকল মানে সঁচাকৈ নেচাৰ প্ৰেমী থাকে তেওঁলোকে নিজৰ মানে প্লাণ্টবিলাকৰ লগত নিজৰ ট্ৰিজবিলাকৰ লগত কথা পাতে Very much. আৰু এইটো এটা মানে মই এটা ভিডিঅ' চাইছিলোঁ চাইণ্টিফিকেলি প্ৰুভো হয় যে প্লাণ্টৰ লগত যদি ভালকৈ কথা পাতে সি ভাল পাৰফৰ্ম কৰে যেনেকৈ এইটো মোৰ বেজিল আছে এইটোতো মই চাইত খাম কিন্তু তুলসী every morning I come and talk to it. I know then how it is and what it is doing. মানে সবজিৰ সম্ভাৰ আপোনালোকে ইয়াতে আহিলে একদম দেখি যাব তাৰমানে চিৰালু হৈ আছে ইয়াতে চাওক এইটো কেনেকৈ ধুনীয়াকৈ আপোনাৰ ঘাঁহৰ ষ্টিউ দি পেলাই ধুনীয়াকৈ এইটো ইয়াতে হেৰি কৰি থৈ দিছে so that इसमें ना नीचे इसको मॉइस्चर ये नहीं लगे अच्छा इसको खैर का ये रहेगा हाँ stays more healthy अच्छा ओके सो ইয়াত তাৰ মানে অকণমান দূৰ গ'লেই আপুনি কাজিৰঙা নেশ্যনেল পাৰ্কৰ মানে একদম পুৰা সমীপত পায়গৈ দাদা তাতে বাইনকুলাৰ লৈ পেলাই দাদাই বোলে চাই থাকে মানে এনিমেলছবিলাক কি কৰি আছে আৰু দুদিনমান আগত ইয়াতে হাতী ওলাইছিলে ন হাতী ওলাইছিলে বোলে এই ইয়াতে ক'ৰবাত হাতী ওলাইছিলে ভয় নালাগে নে হাতী ওলালে এইফালে আহি নাযায় নে नहीं आया ना वो जाने क्या ढेर मानू আছে ना मुके बात मुके ओकल डिस्टेंस मेंटेन करे थाको हम तो अब भी कोरोना के लिए डिस्टेंस मेंटेन कर रहे हैं सोशल एनिमल्स तो बहुत पहले से करते हैं अच्छा हाँ वो भी है যেটো দেখিলে হেতু হল দাদাৰ দুটা কুকুৰ এটা হাস্কি আৰু এটা জাৰ্মান শেফাৰ্ড আছে আৰু এটোৱে হল দাদা যত সানি দাদা ইয়াতে থাকে বিৰাট ধুনীয়া ঘৰ এখন গাড়ী দাদাৰ এফালি যায় এফালি ওলাই বজাৰ সজাৰ কৰিবলৈ গলে গাড়ীত যায় বাইক নাই আপোনাৰ ন নাই বাইক নাই সাইকেল আছে বাইক এখন লাগিছিলে কিন্তু আপোনালোক মানে পাঞ্জাবী ইজ লাইক ৰয়েল এনফিল্ড মানে আপোনালোকক মানে বুলেট ৰাজা বুলি কয় ন পাঞ্জাবী ইজ লাইক এ ৰয়েল এনফিল্ড গাই মানে মোৰ এটা for me I am the ghost in my face মানে আমি হাই আছে পিন্টুৱে ক'লে যে ৰাতি মানে বগৰী গছৰ তলত বোলে ভূত ওলাই সৰুতে চবে জানেই চাগে দাদাই কৈছে বোলে ময়ে ওলাওঁ তাতে কোনোবা আহিলে মুখে দেখি পাওঁ তো আমি বহুতখিনি কথা পাতিলোঁ আপোনালোকে যিমানখিনি দেখিলে তাতকৈ বহুত বেছি কথা পাতিলোঁ বহুত নেচাৰৰ মাজত থাকি ভাল পোৱা মানুহ সানিজি আৰু এতিয়া আমি গৈ আছোঁ টু হিজ কিটচেন য'তে বনায় আমাৰ কিবাকিবি খোৱা কথা আছে নাজানো আমি আজি যদি খোৱা নহয় তেনেহ'লে আকৌ এদিন আহিম বুলি কৈছোঁ দাদা আকৌ এদিন আহি পেলাই আমি খাই যাম ইয়াতে ভালকৈ চ' তেতিয়া আপোনালোকক এটা প্ৰপাৰ ফুড ব্লগ দিম সোল ভিলেজৰ এটা প্ৰপাৰ ফুড ব্লগ আপোনালোকে যদি ইয়ালৈ আহে কি বস্তু খাবলৈ পায় কি নাপায় সকলোখিনি এইটোৱে হ'ল ডাইনিং এৰিয়া সোল ভিলেজৰ আপোনালোক ইয়ালৈ আহিলে তাতে কি থোৱা আছে that is my storeroom okay it's to be kitchen to be kitchen okay I thought তাতে বয়লাৰ চলাৰ থৈ দিছে নেকি কাৰণ বয়লাৰ তাৰমানে আমাৰ হেৰিবিলাক এনেকুৱাই থাকে ঘৰত তাৰমানে যেতিয়া মুৰ্গী চুৰ্গী হয় ন এনেকুৱাই থাকে তাৰমানে পুৰা এনে ঘৰ নিচিনা ফিল হৈছে ন আহি পেলাই হে পুৰা খুব হোমলি এটা মানে এটা কিবা এটা বেলেগ ধৰণৰ ফিল কৰিছে মই ক'ব পৰা নাই মানে সামথিং ইজ গোয়িং অন বাট আই কেনট সে মানে কিবা এটা ঘপকে ঘৰৰ পৰা ইমান ওচৰতে আহি পেলাই মানে ইমান ডিফাৰেণ্ট ঘপকে ফিল কৰিছোঁ ন বেলেগ ধৰণৰ ফিল এটা এনেকুৱা এনভাইৰনমেণ্ট নাই সানি দাদা এতিয়া মোক ভিয়েটনামিজ কোৰিয়ান মানে ভিয়েটনামী ধনিয়া খুৱাব কিবা এটা মানে কম্বিনেশ্যন কৰি পেলাই খুৱাম বুলি কৈছে এতিয়া চাওঁ কি খুৱাব এতিয়া আপোনালোকেও চাই থাকক কি দি আছে এইটো ইয়াতে আছে I don't know
Okay. So it is tenga aru mitha. টেঙা আৰু মিঠা অ'কে কম্বিনেশ্যন অফ টেঙা আৰু মিঠা ত' টেঙাটোতো বাৰু গম পালোঁ ধনিয়াটো আছে আৰু মিঠাটোত কি আছে Mitha to peppermint. পেপাৰমিণ্ট অ' ৱাও চেণ্টাৰ ফ্ৰেছ খাবলৈ দৰকাৰে নাই বে মাইণ্ড ব্ল'য়িং তুমি ভাত খোৱাৰ পিছত তুমি পাণ খাবলৈ দৰকাৰে নাই অ' মাই গড ইট mint Mint and tangy. Such nice mixture flavor. हाँ वो सेंटर फ्रेश का एक फ्लेवर आता है वो हम लोग कभी खाते हैं ना Natural. नेचुरल जैसा लग रहा है ओह माय गॉड हाँ आफ्टर टेस्ट तो सेलिब्रेट हाँ সো এইটো যেটো আপোনালোকে পাছফালে দেখি আছে এইটো হ'ল এটা অৰ্গেনিক পিজ্জা মেকাৰ দাদা এইটো নিজে বনাইছে ন হা মাটিৰে লেপি পেলাই সো ইয়াতে কি ইয়াতে তলত মানে আপোনাৰ খৰি চৰি ভৰাই দিয়ে নেকি ইয়াতে মো ইয়াতে খৰি চৰি যায় হা 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 এই ভাল হিট যোগ হৈ যায় এইটো হিট ইয়াতে থৈ দিওঁ ইয়াতে মোৰ বস্তুটো কুক হয় আচ্ছা আচ্ছা ইয়াত ভিতৰত পিজ্জা দি দিয়ে এটা পিজ্জাটো 5 minutes that's it 5 মিনিটছত হৈ যায় yeah just have to put it in close it and take it out and it's ready আচ্ছা তো এইটো কিহত ভিতৰত ভৰাই কিবা আছে নে এইটো আছে ও ওকে I have a tray ট্ৰে হা ট্ৰে তাৰ মানে ইয়াতে ভিতৰত দি দিয়ে না put it ওকে সো একদম পুৰা নেচাৰেলি বনাই খাব আপোনাক ইয়াতে কোনো মানে আননেচাৰেল মানে খৰিৰ জুইত আপোনালোকে পিজ্জা খাব পাৰিব ইয়াতে আহিলে ক'ত পাব ইয়াতে ক'তো নাপাব দিছ ইজ অনলি ইন সোল ভিলেজ মানে हम लोग के यहाँ पे तो है ही नहीं ना ओके सो फाइनेली আমি ভিডিঅ'টোৰ শেষত আহি পাই গ'লোঁ সানিজি এতিয়াও আমাৰ লগত বহি আছে তেওঁ এতিয়ালৈকে লাঞ্চ কৰাই নাই বোলে আমাৰ লগত কথা পাতি পাতি লাঞ্চ টাইম হৈ গৈছে বুলি কৈছে सो सानी जी थैंक यू सो मच एक हम लोग को एक फ्री टूर देने के लिए इतने बढ़िया से कोई एक्सप्लेन ही नहीं किया आज तक थैंक यू सो मच कोई भी जगह जाओ तो लोग अगर अच्छे होते हैं अब लोग वैसे नहीं आप एक ही हो यहाँ पे तो एक ही 100 के समान हो गए आज आप हम लोग के लिए तो थैंक यू सो मच सानी जी मेरे वीडियो में आने के लिए ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু পিণ্টুৰ যদি হাঁহিটো ভাল লাগিছে তেনেহ'লে ডাবল লাইক কৰি দিব দেই আৰু পিণ্টুৰ যদি চশমাযোৰ ভাল লাগিছে তেনেহ'লে শ্বেয়াৰো কৰি দিব আৰু সেই তলত যিটো ৰঙা বাটন আছে ছাবস্ক্ৰাইবৰ সেইটো টিপি দিব আৰু ऑलवेज एन एनिमेज सनी जी मैं एक बात बोलता हूँ बी हॉट लाइक ए भूत जलकिया एक बार आप बोल दीजिए ना be hot like भूत जलकिया শুনিলে না সনি যে কি ক'লে ছাবস্ক্ৰাইব কৰি থৈ যাব বাই that brings it more flavorful you see all this sizzling happening done